আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব। আজি মই বনাবলৈ লৈছোঁ লাই শাক আৰু মাছৰ বইল। লাই শাকখিনি ধুই মই কাটি লৈছোঁ। এয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা গোল গোলকৈ কাটি লৈছোঁ। আদা, নহৰু, কেঁচা জলকীয়া, জলকীয়া গুড়ি, জিৰা আৰু অকণমান গৰম মছলা। এইখিনি মাছ মই ধুনীয়াকৈ কাটি লৈছোঁ। কুকাৰটো বহাই লৈ লাই শাকখিনি দি দিছোঁ। খাবলৈ কেনেকুৱা হয় নাজানো, তথাপিও বনাইছোঁ। মাজে মাজে বইল খাই ভাল লাগে। এয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আদা, নহৰু, কেঁচা জলকীয়াখিনিও দি দিছোঁ। এয়া মছলাৰ গুড়ি, এয়া মই কাটি থোৱা মাছখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ, আপোনালোকে যিমানখিনি খায় সিমানখিনি দিব। এইখিনি ৰং, তাৰপিছত মই পানী দি দিছোঁ। এতিয়া মই কুকাৰৰ ঢাকনিপত লগাই চিটি আহিব দিম। 2-3টা চিটি আহিলে হৈ যাব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। অলপ পিছত আপোনালোকক দেখাম কেনেকুৱা হৈছে। দেখিবলৈতো ভালে লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব।